हेलो गाइस वेलकम टू माय अनदर ভিডিঅ' আৰু আশা কৰোঁ আপোনালোকে আগৰ ভিডিঅ'বোৰ চাই ভাল পাইছে যদি ভাল পাইছে তেতিয়াহ'লে আপোনালোকে জনাব কমেণ্ট বক্সত আজি আপোনালোকক গৈ যাব বিচাৰিছোঁ পুৰা আন এটা প্ৰকৃত ঠাই হলেশ্বৰ দেৱালয় বুলি তেতিয়াহ'লে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আজি মই অকলে নাযাওঁ মোৰ লগত যাব হিৰক আৰু হিৰকৰ ঘৰৰ পৰাই আমি ভিডিঅ'টো আৰম্ভ কৰিম ফাইনেলি আহি পালোঁ আমি এতিয়া আমি আপোনালোকক মন্দিৰৰ গোটেই চাৰিওপাশ দেখাবলৈ চেষ্টা কৰিম আৰু মোৰ লগত আছে দেও হিৰক হাই আৰু আমি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম এইটো চাওক আমি ক'ত উপস্থিত আছোঁ এতিয়া বৰ্তমান বহুত ডাঙৰ শিৱৰ এটা মূৰ্তি আছে আমি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম ওচৰৰ পৰা আৰু কিছুমান চিনেমেটিক আপোনালোকে এনজয় কৰক ধুনীয়া প্লেচ দেও কিবা ক'ব কেনেকুৱা লাগিছে জেগাটো আহি ভাল লাগিছে বহুত ঠাণ্ডা পৰিৱেশ গৰমৰ দিন তাতে গোটেই চাহ গছ বহুত আছে লাগিছে থাকি আহিব সকলোৱে এয়া শিৱ মন্দিৰ এটা আছে বহুত শিৱ মূৰ্তি এটা আছে বহুত ডাঙৰ এইটো সকলোৱে আহিব এপাক দৰ্শন কৰিব আছে বহুত ধুনীয়া লাগে ইয়াত আহিব কেতিয়াবা তেজপুৰৰ হলেশ্বৰত আছে আপোনালোকে মন্দিৰটো দেখিলে এইটো আমি ভিতৰত সোমাবলৈ চেষ্টা কৰোঁ
প্ৰবাদ আছে যে এই অঞ্চলত এবাৰ খেতি কৰোঁতে নাঙলৰ শিৰলোত এবাৰ এটা শিল লাগিছিল। সেই শিলটো নাঙলৰ ঘৰখনৰ ফলত তাত তেজ ওলোৱা দেখি স্থানীয় ৰাইজে আনি এই ঠাইতে ৰাখিছিল। পিছলৈ যেতিয়া এই শিলডোখৰ ভাঙিব নোৱাৰিলে ৰাইজে, তেতিয়া সেই শিলটো তেওঁলোকে বিধিসন্মতভাৱে ইয়াত প্ৰতিষ্ঠা কৰে আৰু এনেদৰে এই মন্দিৰটো স্থাপন হয় বুলি বহু লোকে ক'ব খোজে। ইয়াত আপোনালোকে আন এটা আশ্চৰ্যজনক ঘটনা দেখিলে যে ইয়াত মন্দিৰৰ পূজাৰীয়ে দক্ষিণমুৱাকৈ হৈ পুষ্পাঞ্জলি অৰ্পণ কৰে। হলকৰ্ষণত ওলোৱাৰ বাবে এই ঠাইখনৰ নাম হলেশ্বৰ নামেৰে পিছত জনজাত হয়। আহক আমি এই মন্দিৰৰ পূজাৰীৰ পৰাই এই ঠাইৰ বিষয়ে সবিশেষ জানিবলৈ চেষ্টা কৰোঁ। প্ৰবাদ মতে বাবা ইয়াৰ পৰা এফালে মাহত মানে পাইছিলে, তেতিয়া সৰুদিন পাইছিলে, হাল বাওঁতে পাইছিলে বাবা। তাৰ পৰা উঠাই আনিলে, এতিয়া য'ত পৰীক্ষা হৈছে তাতেই মানে তেওঁক থৈ পেলাই তেওঁ যিসকল গাঁৱৰ মানুহে আনিছিলে, ৰাতি সপোনত দেখুৱাইছে মোক যেতেই কৈছা তাতেই তুমি সেইটো কাৰণে তাতেই মানে মন্দিৰ প্ৰতিষ্ঠা হ'ল। হেৰাই পোৱাৰ কাৰণে বাবা হলেশ্বৰ বুলি কয়। নাঙলৰ ফালত লগাৰ কাৰণে হলেশ্বৰ বুলি কোৱা হয়। মানে ইয়াত প্ৰধানকৈ শিৱ পূজা কৰা হয়। শিৱ পূজা হয়, চপোৱা হয়। তাৰোপৰি জন্মাষ্টমী পতা হয়, গণেশ পূজা বাৰ্ষিক, বিশ্বকৰ্মা পূজা, কালী পূজাটো সদায় হৈ থাকে। বাবাৰ পূজা ৰাতিপুৱা প্ৰাতঃ পূজা হয়, আমাৰ 3 প্ৰহৰ হয়, দুপৰীয়া হয়, ৰাতিপুৱা হয়, সন্ধিয়া হয়। ঠিক আছে, ধন্যবাদ। এয়া হৈছে হলেশ্বৰ দেৱালয়ৰ মুখ্য কাৰ্যালয়। আপোনালোকে যেতিয়া হলেশ্বৰ দেৱালয় আহিব তেতিয়াহ'লে আপোনালোকে এইবিলাক দেখিব কাৰ্যালয়টো, আৰু আপোনালোকে ইয়াৰ পৰা কুপন লাভ কৰিব প্ৰসাদ আদি আপোনালোকে কিবা দিব বিচাৰিলে। আৰু ইয়াত দেখিছে আপোনালোকে হাত পুথিও ইয়াত দিয়া হয়। ইতিমধ্যে আপোনালোকক জনালো, ইতিমধ্যে মন্দিৰৰ পূজাৰীৰ পৰা গম পালেই এই জেগাৰ উৎপত্তি সম্পৰ্কে। আৰু এইবোৰ দেখিছে আপোনালোকে যিবোৰ দোকান, এই দোকানবোৰতে আপোনালোকে মন্দিৰত পূজা কৰিবৰ কাৰণে বা প্ৰসাদ আদি কিবা দৰকাৰ হ'লে আপোনালোকে ইয়াৰ পৰাই ক্ৰয় কৰি ল'ব পাৰিব। আমি ভিডিঅ'টো শেষ কৰিব লাগিব, আৰু আজি জেগাটো আহি ভাল লাগিল। দেও কেনেকুৱা লাগিল? ভাল লাগিল, বহুত ধুনীয়া পৰিৱেশ। মই আগতেও কৈছোঁ, গছনিয়ে ধুনীয়াকৈ আৱৰি থকা এটা ঠাই, তাৰ মাজতে মন্দিৰটো খুব ধুনীয়া, আহি ভাল লাগিলে, মনোমোহা পৰিৱেশ। তাৰ মাজতে আছে বহুত মানুহ ইয়ালৈ আহেও, বহুত শৰাই দিয়ে, মানুহে পূজা অৰ্চনা কৰে, নাম প্ৰসংগও কৰে। আমি অহা দেৰি হ'ল, সেইকাৰণে আমি একো নাপালোঁ। সেইকাৰণে আমি দেখাব নোৱাৰিলোঁ, কিন্তু তথাপি ভকত বৈষ্ণৱৰো যিটো আমাক দেখাৰ পিছত বা আমি অহাৰ কাৰণে যিখিনি সঁহাৰি, খুব ভাল লাগিল। সঁচাই আপোনালোকেও আহিব, দেখা পাব, সকলোৱে চাব বুলি আশা থাকিল ভিডিঅ'টো। আৰু কেনেকুৱা লাগিল জনাব, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব কাৰণেও নাপাহৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব।